এতিয়াও মনত পৰে সেই মুহূৰ্তবোৰ। তোমাক প্ৰথমবাৰ দেখাৰ পৰা কিবা আপন আপন অনুভৱ হৈছে। তুমি আহিলেই যে বতৰটো ডাৱৰীয়া হয়, বৰষুণ যাক তললৈ নামি আহে। চিটি বাছৰ পাওদানি তলমি মোৰো আৰম্ভ হৈছিল একেই প্ৰেমৰ যাত্ৰা। মোৰ বাবে আছিল প্ৰত্যেকটো দিনে ভেলেণ্টাইন লগা দিন। ভাবিলে আজিও নষ্টালজিক হৈ পৰোঁ। তোমাক এদিন নেদেখিলে মোৰ বুকুখন কঁপিব ধৰে। কিয় কঁপিব ধৰে সেইটো মই নাজানো। চাগে এয়াই তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা। তোমাক লগ পোৱা আজি 7 নম্বৰ দিনটো। অযথা তোমাৰ নামটোৱে যে আজিলৈকে নাজানিলোঁ। ঐ, তোমাৰ নামটো বৰহা নেকি? কাৰণ তোমাক লগ পালে বতৰটো ডাৱৰীয়া কৰি বৰষুণ যাক নামি আহে তললৈ। তোমাৰ ইমান অভিমান কিয় হা? ইমান দিন তুমি মোৰ কাষৰ চিটত বহিলা। এটলিষ্ট মোৰ নাম কি, হাই হেল্ল' কিবা এটাতো সুধিব পৰা। নাই, তোমাৰ দ্বাৰা নহ'ব। ময়ে অহাকালি সুধিব লাগিব। কিছুমান মানুহ আছে যিয়ে ভাগ্যত নাথাকিলেও হৃদয়ত থাকে অজীৱন। তুমি মোৰ বাবে তেনেকুৱাই। হাই। হেল্ল'। মই জানিছিলোঁ যে তুমি ক'ব নোৱাৰিবা বুলি। আই লাভ ইউ।